নমস্কাৰ মৰমজন কুশলে আছানে? মৰমজন মোৰ হৃদয়ৰ সমস্ত মৰমবোৰ গ্ৰহণ কৰিবা। আশা ৰাখিছোঁ তুমি কুশলে আছা। মোৰো ভাল বেয়াৰ মাজতে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা জনাওঁ তুমি যাতে ভালকৈ থাকিবলৈ, কুকৰ্মত হাত নিদিবলৈ কোৱা এজন ভাল ল'ৰা ৰূপে স্বীকৃতি দিবলৈ। মোৰ আশা আছে নিশ্চয় তুমি সদায় সকলোৰে গৌৰৱৰ পাত্ৰ হৈয়ে থাকিবা। তোমাক মোৰ বহুত কথাই ক'বলৈ আছে। যদি শুনিব বিচাৰা তুমি মোক এটুকুৰা নিৰ্জন ঠাইত অকলশৰীয়াকৈ লগ কৰিবা দেই। প্ৰিয়তম, তোমাৰ মৰমৰ পাত্ৰ হ'বলৈ, তোমাৰ পৰা মৰমবোৰ পাবলৈ বহুত ব্যাকুল হৈ পৰোঁ। কোনে বুজিব কোৱা মোৰ মন যে চাঞ্চল্য? যদি তুমি বুজি পোৱা আহিবা মোৰ কাষলৈ, এটুকুৰা নিৰ্জন ঠাই বিচাৰি। মোৰ তোমাৰ সমস্ত অন্তৰৰ কথাবোৰ কোনেও নুশুনাকৈ, কোনো সংকোচ নোহোৱাকৈ ক'ম। চকুৱে চকুৱে চাই কথা পাতিম। কোৱা আহিবানে? সঁচাকৈ কোৱা। যদি তুমি আহিব নিবিচাৰা কোনো কথা নাই, পাৰিম দিয়া। এখন শূন্য হৃদয়ৰনো কিহৰ অহংকাৰ? সংসাৰত জীৱনৰ দিনকেইটাইনো আছেনো কি? ধন্যবাদ।